সেইবিলাক ভেজালৰ বয়স মই কেতিয়াবাই পাৰ কৰিছোঁ। সেইবিলাক বাদ দি তই আচল ভাল খবৰটো শুন। আচ্ছা ভাস্কৰ, তই কচোন আমি কাৰ বিয়াৰ কথা পাতি আছিলো? মইনো কেনেকৈ ক'ম? তইহে বিয়া বিয়া বুলি নাচি আছিলি। নিজৰ বিয়াখনতো ইমান কোৱাৰ পিছত নাপাতিলি, গতিকে তই ক'লে বুজিছো 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 আমাৰ কম এইডাললে কোনে তিনিজনীমান বিয়া পাতিম। সেইবিলাক বাদ দি আচল কথাটো শুন। কাৰ বিয়া গম পাইছা নাই? জোনালীৰ বিয়া। জোনালীৰ বিয়া তাকো চহৰৰ ল'ৰাৰ লগত, মানে অংকুৰ চহৰৰ লগত। অংকুৰ মানে চহৰৰ সেই মই ঠিক কৰিছিলো। কথাটো শুনি পেলাই যে তই একেবাৰে উৎসৱ খাই উঠিবি। মই কথাটো শুনি প্ৰথমতে চব খাই গৈছিলো নহয়। তেওঁলোকে যে বিয়াৰ প্ৰস্তাৱ লৈ মোৰ চোতাল পাবহি মইতো ভবাই নাছিলো। আজি অংকুৰ ছাৰ আৰু মুকুল ছাৰ আহিছিল। আমাৰ জোনালীক বোলে বৰ পচন্দ কৰিছে, গতিকে বিয়াখন সোনকালে পাতিব লাগে। বিয়াৰ পিছত বোলে জোনালীয়ে চহৰত যি মন যায় চব কৰিব পাৰিব। কথাটো ভাবিয়ে কিবা মোৰ ভাল লাগি গৈছে যে যা যোগাৰ এতিয়া ক'ৰ পৰা আৰম্ভ কৰোঁ। বিয়াখনতো পালেহিয়েই নহয়, এই মাহতে বিয়া। এটা কাম কৰোঁ, কণ পাই ব'ল দেওঘৰৰ পৰাই আহোঁগে। ব'ল দেওঘৰৰ পৰা তই আজিয়ে যাব লাগে নে বাৰু? তই বৰ কষ্ট কৰি থাকা। কি হ'ল? থৰ লাগি ৰৈ গলি যে? তোৰতো এতিয়াও সময় অহা নাই। কিমান দিন কলো দাদাক আমাৰ কথা কৈ দে, কিন্তু নাই, তোৰ সদায় সেই একেটাই কথা। সময় আহিলে কম জোনালী, সময় আহিলে কম জোনালী। মই কি কৰো ক? তই ক মই কি কৰো? তই মোক কিবা এটা উপায় দে না, মই কি কৰো? হ'ব দেখা যাব। তই দাদাক সকলো কথা কৈ দে। কৈ দে ভাস্কৰ, দাদাক সকলো কথা কৈ দে। তই কৈ দে না, কৈ দে। তই দাদাৰ মুখতে আনন্দখিনি দেখা নাই? ভনীয়েকো চহৰৰ ল'ৰাৰ লগত বিয়া দিব পাই সি যে কিমান সুখী তই বুজি পোৱা নাই? তই কি বিচাৰিছ? মই তাৰ সেই আনন্দখিনি হত্যা কৰিব লাগে? তাৰ সপোনবোৰ বাস্তৱ হোৱাৰ সময়ত তাৰ সপোনবোৰ মই ধ্বংস কৰিব লাগে? আৰু আমাৰ সপোনবোৰ ভাস্কৰ, আমাৰ সপোনবোৰ কি হ'ব? আমাৰ সপোনবোৰ সপোন হৈ থাকিবলৈ দেও জোনালী। নাই 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 নাই, এয়া সম্ভৱ নহয়, এয়া সম্ভৱ নহয়। আমাৰ সকলো সপোন, আমাৰ সকলো আশা মই এনেদৰে ভাঙি পেলাব নোৱাৰো। মই এনেদৰে ভাঙি পেলাব। ভাস্কৰ, তই যদি দাদাক ক'ব নোৱাৰো তেন্তে মই নিজে দাদাক ক'ব লাগিব। মই নিজে দাদাক ক'ব লাগিব। মই জানো দাদাই মোৰ মুখত এইষাৰ কথা শুনিলে বৰ কষ্ট পাব। তেওঁ বৰ কষ্ট পাব, কিন্তু মোৰ হাতত একো উপায় নাই। ভাস্কৰ, মই ক'বই লাগিব দাদাক মই ক'বই লাগিব। মই ক'বই লাগিব। তই ক'ব পাৰিবি জানো? ক'ব পাৰিবি তই? মই জানো তই ক'ব নোৱাৰ। সেই মানুহটোৰ মুখত এতিয়া পিৰিকি থকা হাঁহিখিনি তই কাঢ়ি আনিব নোৱাৰ। তেন্তে মই কি কৰোঁ ক না ভাস্কৰ? মনে মনে নাথাকিবি না ভাস্কৰ। মই কি কৰোঁ ক? ভাস্কৰ, আমি এটা কাম কৰোঁ ব'ল। আমি কাকো একো ক'ব নালাগে, কোনো একো কাকো ক'ব নালাগে। আমি আজি ৰাতিয়ে পলাই যাওঁ ব'ল। এইটোৱে ভাল হ'ব। আমি আজি ৰাতিয়ে পলাই যাম। আমি কাকো একো নকওঁ, আমি দাদাকো একো নকওঁ, আমি কাকো একো নকওঁ ভাস্কৰ। আমি আজি ৰাতি পলাই যাম ব'ল। আমি এনেকুৱা কথা কৰিলে দাদা জানো জীয়াই থাকিব? ক তই ঘৰৰ পৰা পলাই যোৱা বুলি খবৰটো পোৱাৰ লগে লগে দাদা জানো ঢলি নপৰিব? ক সি জানো তোমাৰ উশাহ ল'ব পাৰিব? যাৰ উশাহটো তোৰ সপোনবোৰৰ নামত উচৰ্গা কৰি থোৱা আছে, সি কেনেকৈ জীয়াই থাকিব এবাৰ ভাবি চাচোন। এবাৰ কি কৈছো মই একো বুজি পোৱা নাই। ভাস্কৰ, আচলতে কি জানো, আমাৰ সকলো সপোন, আমাৰ সকলো আশা মই ৰাখিব নোৱাৰিলো ভাস্কৰ। মই ৰাখিব
মই আমাৰ সপোনবোৰ বাস্তৱ কৰিব নোৱাৰিলো। সেই দুৰ্ভগীয় সপোনবোৰ সপোন হৈ থাকিব লাগে। বিয়া হৈ গুচি যা, তই গুচি যা। এই অসহায় অক্ষম মানুহটোৰ পৰা আঁতৰি